হৈছে সন্ধিয়া 7টা বাজু আৰু মই এতিয়া এটা ঠাইত আছোঁ আৰু আপোনালোকক ভাবিলোঁ অকণমান আপোনালোককো মই দেখুৱাওঁ আৰু কাইলৈ আমাৰ চান্দমাৰীৰ গুৱাহাটী চান্দমাৰী ফিল্ডত এখনি ৰাসৰ আয়োজন কৰা হৈছে আৰু এতিয়া তাৰে এয়া আখৰা চলি আছে সৰু সৰু কণ কণ ল'ৰা ছোৱালীখিনি আৰু গতিকে আপোনালোককো মই অকণমান পৰিৱেশটো দেখুৱাওঁ আৰু কাইলৈও মই আপোনালোকক দেখুৱাম অকণমান বিশেষ বিশেষ মুহূৰ্তখিনি গতিকে ব্লগটো ষ্টাৰ্ট কৰিছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগলৈ আৰু এতিয়া দেখিছে এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীখিনিয়ে আগ্ৰহ কৰি আছে আৰু দেখিছে এতিয়া মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাইলৈলৈকে মই কণ্টিনিউ কৰিম ব্লগটো আৰু এই ব্লগত মোৰ আৰু কাইলৈ মোৰ ছোৱালীজনীও সূত্ৰধাৰী নৃত্য নাচিব গতিকে সেই যিমানখিনি পাওঁ মই এই ব্লগটোত আপোনালোকক শ্বেয়াৰ কৰি যাম আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু এতিয়া দেখিছে খুব সুন্দৰকৈ তেওঁলোকে আখৰা কৰি আছে আৰু যিহেতু এতিয়া ৰাস আজি হৈছে আপোনাৰ 11 তাৰিখ গতিকে ৰাস চলি আছে আমাৰ সকলোতে মাজুলী নলবাৰী সকলোতে ৰাস চলি আছে গতিকে গুৱাহাটীও পিছ পৰি থকা নাই গুৱাহাটীৰ বিশেষ বিশেষ অঞ্চলসমূহত ৰাসৰ আয়োজন কৰিছে লখৰা পাবহি আৰু আৰু মানে বিশেষ বিশেষ অঞ্চলসমূহত ৰাসৰ আয়োজন কৰি থকা হৈছে কাইলৈ ইয়াতে আপোনাৰ পূব গুৱাহাটী হাইস্কুল ফিল্ডতো আয়োজন কৰিছে আৰু গতিকে খুব সুন্দৰ এটা মুহূৰ্ত ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে চাই থাকিব ভিডিঅ'টো কৃষ্ণৰ ৰাস মহোৎসৱ গোটেই অসমতে খুব পূৰ্ণতমে চলি আছে গতিকে বিৰাট এটা মানে ভাল লাগি থকা মুহূৰ্ত আচলতে গতিকে আমিও খুব সৰুতে নাচিছিলোঁ কিন্তু হেল্ল' গাইজ গুড ইভিনিং আজি হৈছে নেক্সট দিনা কালি আৰু ভিডিঅ' শ্বুট কৰা নহ'ল প্ৰেক্টিছৰ পৰা আহি ভাত পানী খাই শুলোঁ বিৰাট ভাগৰ লাগিলে আজি 6টা বজাৰ পৰা তাইৰ প্ৰগ্ৰাম আছে আৰু এতিয়া তাই ওলাই আছে মই দেখাই আছোঁ বাৰু আৰু মই অকণমান ওলাই মেলি আছে আৰু বাকী তাৰপিছত এতিয়া ভাবিছোঁ আপোনালোককো আজি মই এই মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাওঁ কালি ব্লগটোৱে মই আকৌ ষ্টাৰ্ট কৰিছোঁ গতিকে এইটো ব্লগতে মই আকৌ আজিৰ যিখিনি বিশেষ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া পাৰ্লি ওলাইধাৰি নাচিব আজি এইয়া পাৰ্লি ফাৰ্ষ্ট টাইম নাচিব ন হা চাই দিয়া অকণমান এইফালে চাওঁ এইফালে চাই দিয়া এইজনী এয়া নাচি এয়া সূত্ৰধাৰী কালি বৃন্দাবনম বুলি এখন দোকান আছে মাবনী মইনাবত তাৰ পৰা আমি লৈ আহিছোঁ আপোনালোকক দেখুৱাম কমপ্লিট লুকটো আৰু আপোনালোকে আশীৰ্বাদ কৰিব তাই যে ভালকৈ পাৰফৰ্ম কৰিব পাৰে ফাৰ্ষ্ট টাইম সূত্ৰধাৰী নাচিব গৈ আছে গতিকে বিৰাট ভালো লাগিছে আৰু ৰাসত যিহেতু এবাৰো তেনেকৈ তাই পাৰফৰ্ম কৰা নাই গতিকে আজি ফাৰ্ষ্ট টাইম সূত্ৰধাৰী নাচিব গৈ আছে আশীৰ্বাদ কৰিব তাই যেন ভালকৈ নাচিব পাৰে গতিকে বলক মই আৰু বাকী আছে তাই অকণমান ওলাবলগীয়া তাইক অকণমান সহায় কৰোঁ গতিকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ জনী সেয়া ফাইনেল লুক পাৰ্লিৰ দেখাই দিছোঁ ভালকৈ দেখাই দিয়া সেইটো এয়া হেল্ল' গাইজ আৰু এইখিনি এতিয়া পাই গ'লোহি আমি এয়া হাইস্কুল ফিল্ড চান্দমাৰী হাইস্কুল ফিল্ডত আৰু মানুহৰ এতিয়া সমাগম হৈ আছে এতিয়াও আৰম্ভ হোৱা নাই আৰু তেওঁলোকৰ আৰু বেলেগ মানে আগতীয়া আৰু বেলেগ কাৰ্যসূচী আছে তাৰপিছত আৰম্ভ হ'ব এয়া বেগটো দেখাইছোঁ এয়া লাহে লাহে আৰম্ভ হ'ব হৈছে আৰু আপোনালোকক মই শ্বেয়াৰ কৰি থাকিম এইজনী পাৰ্লি ইয়াতে বহি আছে তাইতে এয়া আমাৰ অনুষ্ঠানত বিশিষ্ট অতিথি আমাৰ শ্ৰদ্ধাৰ সকলোৰে মৰমৰ মনীষা হাজৰিকা ডাঙৰণী ইতিমধ্যে আহি পাইছে তেখেতক আদৰি আনিবলৈ মই আপোনাৰ আমাৰ নিজৰাপাৰৰ ঐতিহ্য পৰম্পৰা ভূপেন হাজৰিকা ডাঙৰীয়ানীৰ
পৰিয়ালৰ এয়া মণিষা হাজৰিকা আমি মৰমতে মিঠুব বুলি মাতোঁ। মিঠুব আসন গ্ৰহণ কৰক। মণিষা হাজৰিকা ডাঙৰানীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অন্তৰা বৰুৱা। শ্ৰদ্ধাৰ অৰুণ শইকীয়া ছাৰ, আজিৰ অনুষ্ঠানত আমি ইমানখিনি পৰ্যায় পাইছোঁহি কেৱল মাত্ৰ সেইজন মানুহৰ যোগেদিয়ে যিজনে আমাক চিনাকি কৰি দিছিলে অৰুণ শইকীয়া ছাৰ আৰু শ্ৰদ্ধাৰ নৱদ্বীপ ছাৰৰ লগত। গতিকে তেখেতক আমি আদৰি আনিবলৈ ছাৰ আহি উপস্থিত হৈছে। ইয়াত ধুনীয়া অনুষ্ঠান হৈ আছে আৰু খন্তেক সময়ৰ পিছতে তেওঁলোকৰ কাৰ্যসূচী আৰম্ভ হ'ব। কাণ কি ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে দেই তোমালোকক। কি নাচিবা তোমালোকে? কি নাচিবা? কৃষ্ণ নাচিবা? তুমি কি নাচিবা? কি নাচিবা? কৃষ্ণ। চবেই কৃষ্ণ নাচিব। বা বৰ ধুনীয়া লাগিছে। কি নাচিবা তোমালোকে? কৃষ্ণ ডান্স। ধুনীয়া লাগিছে দেই, চবেই কৃষ্ণ পোৱালি আজি একদম। এইফালে গোপীসকল চাগে, গোপী ধুনীয়া লাগিছে। এইফালে আমাৰ সূত্ৰধাৰ, এইফালে সকলোৱে সাজি কাচি আছে। আপুনি কি হৈছে আপুনি? শংখচূড়। অঁ হেৰি ৰাধা গোপী। গোপী। তুমিও গোপী ন? অঁ বাহিৰত অনুষ্ঠান হৈ আছে আৰু এই ৰাস অনুষ্ঠানটি মহিলাখিনিয়ে পাতিছে। নিজৰাপাৰৰ যিখিনি মহিলা তেওঁলোকে অৰ্গেনাইজ কৰিছে। গতিকে ইয়াৰ এটা বিশেষত্ব হৈছে মহিলাই এই অনুষ্ঠানটি আয়োজন কৰিছে। গতিকে খুব সুন্দৰ এটা অনুষ্ঠান, যিহেতু মানে আমাৰ মহিলাও কোনো কামতে কম নহয়। গতিকে আজি মানে সকলোখিনি মহিলাই ইয়াতে অংশগ্ৰহণ কৰিছে, পুৰুষ নহয়, মহিলাই কৰিছে ৰাস মহোৎসৱটো। গতিকে খুব সুন্দৰ। আৰু এইয়া দেখিছে, এয়া কি হৈ আছে? ৰাধা নে ৰাণী? খুব ধুনীয়া লাগিছে। ৰাধা নেকি? ৰাধা ধুনীয়া লাগিছে দেই, ধুনীয়া লাগিছে দেই। দেখিছে একদম খুব কাচি আহিছে মহিলাখিনি। গতিকে বিৰাট ভাল লাগিব আজি অনুষ্ঠানটো, আপোনালোককো মই শ্বেয়াৰ কৰি যাম।
হাজৰিকা বাইদেউ উপস্থিত আছে গতিকে আজি তেওঁৰ আগত মোৰ ছোৱালীজনীয়ে আজি তাইৰ আজি পাৰফৰ্মেঞ্চ আগবঢ়ালে গতিকে আজি ইয়াৰ আপোনাৰ চান্দমাৰী পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেত বিষয়া ছাৰে তেওঁ মানে যিবোৰ তাইক অকণমান সমৰ্থন তাক মানে সৰুকৈ উপহাৰো দিলে তাইৰ নৃত্যত মানে ভাল পাই পেলাই গতিকে বিৰাট ভাল লাগিছে আজি মোৰ এই দিনটো গতিকে এতিয়া আছে এতিয়া